নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলোৱে পূজাৰ বন্ধ উপভোগ কৰি আছে। আৰু যিসকলে ইতিমধ্যে বাহিৰলৈ ফুৰিবলৈ গৈছে তেওঁলোকৰতো কথাই নাই, কিন্তু যিসকলে ছুটি নিমিলিল অথবা বাজেট নিমিলিল কাৰণে ফুৰিবলৈ যাব নোৱাৰিলে তেওঁলোকে দুখ কৰাৰ কোনো কাৰণ নাই, কাৰণ মই আপোনালোকলৈ লৈ আনিছোঁ মোৰ এই চেনেলত পুৰীৰ বিভিন্ন স্থানৰ ব্লগ ছিৰিজ। হয়, তো প্ৰথমতে এতিয়া স্কুটিত তেল অকণমান ভৰাই লওঁ, তাৰপাছত গোটেই পুৰী দৰ্শন কৰাম আপোনালোকক। আৰু আপোনালোকে বহি লওক যদি থিয় হৈ আছে, কাৰণ মোৰ স্কুটিৰ পাছফালে কিন্তু বহিব নোৱাৰিব আজি, কাৰণ মোৰ স্কুটিত আজি বহি আছে আন কোনোবা। কোন বহি আছে চাই থাকক এই ভিডিঅ'টি শেষলৈকে, আপোনালোকে গম পাব। স্কুটিত তেল ভৰাই ল'লোঁ, নিজৰ কাৰণে পানী ভৰাই ল'লোঁ, কাৰণ উৰিষ্যাত যিহে গৰম, গতিকে পানীৰ বটল এটা লগত সদায় ৰাখিব। আৰু এতিয়া আমি আৰম্ভ কৰোঁ আমাৰ এই যাত্ৰা। ব'লক। অকল পানীয়ে নহয়, আপোনালোক উৰিষ্যালৈ যেতিয়া আহিব তেতিয়া য'তেই এনেকৈ ডাব পায়, যি পায় মুঠতে কিপ ইয়ৰ চেল্ফ হাইড্ৰেটেড, মানে এনেকুৱা ডাব খাই থাকিব বাটে বাটে ৰৈ আৰু যাত্ৰা কৰি থাকিব। এতিয়া আমি পুৰীৰ পৰা স্কুটি লৈ পেলাই আজি ওলাইছোঁ কোণাৰ্কলৈকে। স্কুটি আপুনি যদি আহে আৰু যদি ৰোড ট্ৰিপ কৰি ভাল পায়, স্কুটি চলাব যদি পাৰে তেতিয়াহ'লে স্কুটি চলাই আহিব পাৰে। এখনৰ স্কুটি ভাড়াত পায়। মই এখন 350 টকাত ল'লোঁ দিনটোৰ কাৰণে, আৰু ডাব খাই ল'লোঁ 35 টকাত ডাব। तो समुद्र यहाँ से 2 किलोमीटर, इधर से 2 किलोमीटर है। और यहाँ पे ये क्या है, ये सेंचुरी जो लिखा हुआ है क्या है इसमें? जंगल का जंगली जानवर है क्या यहाँ पे? नहीं, इधर जानवर कुछ नहीं है, उधर से वो लिखा है हरिन, मालूम है? हाँ हरिन, कोई जंगल का वो हरिन रहता है यहाँ पे। अच्छा, निकलता है क्या हरिन? हाँ बहुत। চাওক ছাতিটোৰ ডিজাইনটো, ইয়াতে ছাতিটোতো এটা ধুনীয়া ডিজাইন আছে, আৰু এতিয়া তাৰ বিশেষত্ব আছে, এইটো হৈছে পিপলি বুলি এখন ঠাই আছে, তাতে এনেকুৱা ধৰণৰ কাৰুকাৰ্য এইবিলাক বনায়। पिपिल गाँव का नाम है पिपल, वहाँ पे बनता है ये छाता। पिपली चांदुआ है, उड़ीसा में सब जगह जानता है। अच्छा, पिपली में चांदुआ। এখন আছে চেংচুৱেৰী বুলি কয়, ইয়াতে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আণ্ডাৰত আহে। ইয়াৰ পৰা 2 কিলোমিটাৰ সেইফালে ভিতৰফালে আছে কষ্ট লাইন, মানে সাগৰৰ পাৰ। আৰু ইয়াৰ পৰা ইয়াতে হৰিণা থাকে বুলি কৈছে এই যিজন দাদা আহি আছে। তো আমি নিকলেংগে হম হে। আৰু আপোনালোকে ইতিমধ্যে গমেই পাইছে আমি এতিয়া পুৰীৰ পৰা গৈ আছোঁ কোণাৰ্কলৈ, আৰু পুৰীৰ পৰা কোণাৰ্কলৈ ডিষ্টেঞ্চ হৈছে 36 কিলোমিটাৰ্ছ। আৰু এয়া গম পাই গ'ল মোৰ স্কুটিৰ পাছফালে কোন বহি আছে। আৰু যেতিয়া এই ৰাস্তাৰে আপুনি গৈ থাকিব, কেতিয়াবা এনেকুৱা লাগিব যেন আপুনি অসমৰে কোনোবা ঠাইত স্কুটি চলাই ফুৰি আছে। পথাৰবোৰো একেই, ঘৰবোৰো প্ৰায় একেই, গতিকে ব'লক এতিয়া আমি গৈ থাকোঁ। আৰু এই তিনিআলিটোৰ পৰা সোঁফালে গ'লে কোণাৰ্ক আৰু বাওঁফালে গ'লে গোপ, গতিকে আমি এতিয়া সোঁফালে টাৰ্ণ লৈ আগবাঢ়িছোঁ এতিয়া কোণাৰ্কলৈ বুলি। So high I'm hypnotized. What's up is down, what's left is right. Chasing stars and holding you. I can't see the end, but we'll see it through. Get on board.
too high. Be sure to keep the ground in sight. Fly forever if you keep it tight. Love the world but keep the sky on your mind. হাও এইটুকুৰা কি জেগা কি ঠগা জেগা চোন বাপ্পা ঐ মই ভাবাই নাছিলোঁ এনে জেগা দেখা পাম বুলি আজি ভালেই হৈছে দেই স্কুটি চলাই আহিলোঁ সঁচা কথা কৈছোঁ চিৰিয়াছলি আপুনি যদি স্কুটি চলাই যদি এই ৰাস্তাটোৰে যদি নাহে তেতিয়াহ'লে ইয়াৰ যিটো সৌন্দৰ্য সেইটো আপুনি উপভোগ কৰিব হয়তো নোৱাৰিব স্কুটি এখন ভাড়াত লৈ লওক চাওক এয়া আমি আহি পালোঁ চন্দ্ৰভাগা বীচ চন্দ্ৰভাগা হয় উৰিষ্যাৰ বিখ্যাত চন্দ্ৰভাগা বীচ যিটো এছিয়াৰেই প্ৰথম ব্লু ফ্লেগ বীচ এটা কামকে কৰোঁ নেকি আজি আৰু কোণাৰ্কলৈ নাযাওঁ আজি ইয়াতেই ৰৈ দিওঁ যি আছে আৰু ইমান ধুনীয়া ঠাই এৰি কোন যাব পাৰিব বাৰু আপোনালোকক ইতিমধ্যে চিটি বীচ দেখুৱাইছোঁ আৰু কেইবাটাও বীচ দেখুৱাবলৈ বাকী আছে পুৰীৰ কিন্তু এইটো হৈছে আটাইতকৈ সুন্দৰ বীচ এই চন্দ্ৰভাগা বীচৰ ওচৰে পাজৰে থাকিবলৈ কোনো হোটেল নাই কিন্তু তাত উৰিষ্যা পৰ্যটনৰ ফালৰ পৰা প্ৰতি বছৰে তাৰ সাগৰৰ পাৰত মানে ইক' ৰিট্ৰিট বুলি তেওঁলোকে কেম্প তাত এষ্টাব্লিছ কৰে য'ৰ কেম্পবিলাকত আপোনালোকে থাকিব পাৰে তাত বিভিন্ন ধৰণৰ এক্টিভিটিজো কৰায় আৰু আপোনালোকে এই বিষয়ে যদি জানিব বিচাৰে তেতিয়াহ'লে উৰিষ্যা টুৰিজিমৰ ৱেবছাইটত গৈ পেলাই আপোনালোকে চাই ল'ব আৰু এইটোৱেই বীচ যিটোৰ কথা মই এই ব্লগ ছিৰিজৰ প্ৰথমটি ভিডিঅ' য'ত জগন্নাথ টেম্পলৰ বিষয়ে মই আপোনালোকক দেখুৱাইছিলোঁ তাত কৈছিলোঁ যে ইয়াৰ যিখিনি উৰিষ্যাৰ ট্ৰাইবেল মানুহ আছে তেওঁলোকে এই চন্দ্ৰভাগা বীচতেই গা ধুই পেলাই তিতা গাৰে তেওঁলোকে জগন্নাথ মন্দিৰলৈ বুলি যাত্ৰা কৰে মাঘ মাহত য'ত তেওঁলোকে পাপ মোচন হয় বুলি তেওঁলোকে ভাবে আৰু এইটো হৈছে লাইট হাউচটোৰ ভিতৰত বাৰু আমি প্ৰৱেশ নকৰিলোঁ দেখিছা ডিৰেক্টৰ এটা লাইট হাউচ যে আছে আজিহে গম পালোঁ লাইট হাউচৰো ডিৰেক্টৰ কথা আছিল আপোনালোকক সূৰ্য মন্দিৰ দেখুওৱা কিন্তু আহি পেলাই এই চন্দ্ৰভাগা বীচৰ যি সৌন্দৰ্য দেখা পালোঁ এইখিনি অলপমান লেতেৰা কাৰণ তাত মেলা চলি আছিল সেইকাৰণে কিন্তু বীচৰ যি দৃশ্য সেইখিনি দেখি পেলাই মই এনেকুৱাকৈ মানে আপ্লুত হৈ গ'লোঁ যে ভাবিলোঁ সূৰ্য মন্দিৰ আপোনালোকক ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত দেখুৱাম আজিৰ ভিডিঅ'টিত আহক চাওঁ আমি এই চন্দ্ৰভাগা বীচৰ সূৰ্যাস্তৰ দৃশ্য ৰাতিপুৱা দেখুৱাইছিলোঁ আপোনালোকক চিটি মানে চক্ৰতীৰ্থ বীচৰ ভিউ আৰু এই ভিউটো হৈছে একচুৱেলি চন্দ্ৰভাগা বীচৰ এইটো এটা অংশ কিন্তু এইটোত অলপ লেতেৰা মানে এইবিলাক আছে বাট দ্য ভিউ ইজ ভেৰি মানে কথাটো এনেকুৱা যে আপোনালোকে যদি সূৰ্যোদয় আৰু সূৰ্যাস্ত চাব লাগে পুৰীত বীচত তেতিয়াহ'লে আপোনালোক আহিব লাগিব এই চন্দ্ৰভাগা বীচলৈ পাছফালে আছে এতিয়া এইটো চন্দ্ৰভাগা বীচ পুৰীৰ পৰা যদি কোণাৰ্কৰ সূৰ্য মন্দিৰ চান টেম্পল যদি চাবলৈ আহে তেতিয়াহ'লে মাজতে এই ডোখৰত গৈ পেলাই অলপ সময় ৰ'বলৈ নাপাহৰিব খুব ভাল পাব বুলি মই খালি অলপমান ঠাইখিনি অকণমান খালি অলপ চাই আহিব লাগিব মানে ইয়াতে লেতেৰা অলপমান বীচটোৰ পাৰটো দেখা পাইছে এইটো মানে আমাৰ মানুহে কৰা কাম কিটো কৰিব আৰু ভিউ ইজ এমেজিং আছে খুব ভাল লাগে ইয়াতে এতিয়া মই উঠিছোঁ কোণাৰ্কৰ পৰা পুৰীলৈকে সম্পূৰ্ণ সূৰ্যাস্ত আপোনালোকক এইকাৰণে দেখুৱাব নোৱাৰিলোঁ কাৰণ আমাৰ উভতি আহিবলগীয়া আছিলে পুৰীলৈকে
আৰু আমি যেতিয়া স্কুটিখন ভাড়ালৈ লৈছিলোঁ য'ৰ পৰা লৈছিলোঁ তেওঁলোকে আমাক কৈ পঠিয়াইছিলে যে আহোঁতে অলপ সোনকালে আহিব কাৰণ এই ৰাস্তাটোত কেতিয়াবা মানে কিছুমান অলপমান বেয়া প্ৰকৃতিৰ মানুহ থাকে গতিকে একো যাতে অঘটন নহয় সেইকাৰণে তেওঁলোকে আমাক সতৰ্ক কৰি দিছিলে তো সেইকাৰণে আমি এতিয়া উভতি গৈ আছোঁ পুৰীলৈ পিনে ভিডিঅ'টি চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু পৰৱৰ্তী ভিডিঅ'ত আহি আছে সূৰ্য মন্দিৰৰ ব্লগ গতিকে চেনেলটো ছাবস্ক্ৰাইব যদি কৰা নাই আজিয়েই কৰি দিয়ক ধন্যবাদ